হেল্ল' ফ্ৰেণ্ডসকল, আজি মই এটা আপোনালোকক আনকমন ভিডিঅ' দেখাবলৈ লৈছোঁ। গৰু গাখীৰ হয়তো সকলোৱে খাই চাগে ভালে পায়, নহয় জানো? আজি মই গাখীৰ খীৰাব লৈছোঁ। তো আপোনালোকে হয়তো বহুতেই গাখীৰ খীৰাই নাপাবও পাৰে বা খীৰোৱা নেদেখিবও পাৰে। মই আজি যিহেতু গাখীৰ খীৰাব লৈছোঁ, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো মোৰ এই ভিডিঅ'টো অলপ দেখাই দিওঁ। মই কেনেকৈ খীৰাওঁ বা কি কৰি লওঁ গাখীৰ খীৰাওঁতে, সেইবিলাক মই সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে মই গৰু পোৱালিটো অলপ খুৱাই লৈছোঁ আৰু তাৰপিছত ছাইডত বান্ধি ল'ম। গৰুজনীক মই ঘাঁহ দি লৈছোঁ, তেতিয়া মোৰ গাখীৰ খীৰোৱাত অলপ সহজ হ'ব। এতিয়া অলপ জুমুঠিয়ে ধুৱাই লোৱা হৈছে, তেতিয়া মহ চহ নোলায় গাখীৰ খীৰোৱাত, তেতিয়া প্ৰব্লেম নহয়। তো এতিয়া মই গাখীৰ খীৰাব লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰ্তমান মই গাখীৰ খীৰাই আছোঁ আৰু এইফালে দেখিছে চাগে ঠেঙত, গৰুজনী ঠেঙত বান্ধি লৈছোঁ, দুইটা ঠেঙতে। তেতিয়া গৰুজনী এনেকৈ লঠিয়াই নিদিয়ে, নহ'লে লঠিয়াই দিয়ে কেতিয়াবা, গাখীৰ পৰি যায় গোটেইখিনি। সেইটো কাৰণে মই বান্ধি লৈছোঁ এনেকুৱা ঠেংকেইটাত। তাৰপিছত বৰ্তমান এতিয়া খীৰাই আছোঁ আৰু। এতিয়া মই গৰু পোৱালিটো খুলি লৈছোঁ, এতিয়া আকৌ এবাৰ খুৱাই ল'ম। তেতিয়া গাখীৰ খুৱাই ল'লে তেতিয়া আকৌ খীৰাবলৈ ভাল হয়। সেইটো কাৰণে মই আকৌ এবাৰ খুলি পিনে গৰু পোৱালিটো খুৱাই লৈছোঁ। তো এতিয়া আকৌ গৰু পোৱালিটো বান্ধি ল'ম। অলৰেডি গৰু পোৱালিটোৱে বৰ্তমান খাই এটাবলৈ হৈছে। তো মই এতিয়া চাই লৈছোঁ তো হৈছে নাই হোৱা বুলি। তো এতিয়া হৈ গৈছে অলৰেডি। মই এতিয়া গৰু পোৱালিটো টানি লৈ আহিছোঁ। তো এতিয়া ইয়াতে বান্ধি ল'ম, বাঁহগছজোপাতে বান্ধি ল'ম। তো এনেকৈ বান্ধিছোঁ। গৰু পোৱালিটো বহুত চেঙা হয়, তো সেইটো কাৰণে পূৰা জঁপিয়াই ফুৰে। তো এতিয়া বান্ধি লৈছোঁ। এতিয়া মই আকৌ খীৰাম, হাতখন ধুই লৈছোঁ। তো এতিয়া গ্লাছটো লৈ লৈছোঁ, এতিয়া মই আকৌ খীৰাম। লাষ্টলৈকে চাই থাকক মই গাখীৰ কিমান খীৰাব পাৰোঁ। তো আপোনালোকক মই দেখাই আছোঁ, তো চাই থাকক। এয়া মই এতিয়া গাখীৰ অলৰেডি খীৰাই আছোঁ। মজা লাগিছে খীৰাই। তো এতিয়া মই অলপ ওচৰৰ পৰা আপোনালোকক দেখাই দিম। এয়া খীৰাই আছোঁ পূৰা। গাখীৰ এয়া চক ইমানখিনি হৈ গৈছে। গাখীৰ মানে গিলাচটোৱে আধা হৈ গ'ল। এতিয়া মই আকৌ জুমুঠিটো ঘূৰাই লৈছোঁ, যিহেতু কণামৌ ওলাইছে। কণামৌ নোলাবৰ বাবে মই এতিয়া আকৌ জুমুঠিটো অলপ ঘূৰাই লৈছোঁ। ধোঁৱা ওলালে তেতিয়া মহবিলাক পলাই যায়, সেইটো কাৰণে অকণমান ধুৱাই লৈছোঁ। এতিয়া আকৌ খীৰাব লৈছোঁ। এয়া এতিয়া মই আকৌ খীৰাবলৈ আৰম্ভ কৰিছোঁ। খীৰাই আছোঁ বৰ্তমান। গৰুজনী পূৰা ধুনীয়াকৈ ঘাঁহখিনি খাই আছে, সেইটো কাৰণে একদম পূৰা ধুনীয়াকৈ দিছে। যদি গৰুজনীক একো মানে খাবলৈ দিয়া নহয়, তেতিয়া গৰুজনী অলপমান ডিষ্টাৰ্ব দিয়ে। তো এনেকৈ যদি ঘাঁহ চাহ খাবলৈ দি লোৱা হয়, তেতিয়া মানে ইমান ডিষ্টাৰ্ব নিদিয়ে। তো ধুনীয়াকৈ খীৰাবলৈ পৰা যায়। অলৰেডি মোৰ গাখীৰ খীৰাই বৰ্তমান হৈ গৈছে। এতিয়া মই গাখীৰখিনি থৈ ল'ম। এয়া গাখীৰখিনি মোৰ এঘটি আৰু গিলাচৰ আধা হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।